এই বন্ধুসকল গুড মৰ্ণিং। আজি আছোঁ মই নলবাৰীত। নিশ্চয় আপোনালোকে ভালে আছে, তো আশা কৰোঁ ভালে থাকক, সদায় কুশলে থাকক। তো ইয়াতে এটা গছ, এটাই গছ, কিন্তু গছজোপা 1.5 বিঘা মাটি কভাৰ কৰি আছে। সেইটো জনাজাত এছিয়াৰ বিখ্যাত গছ। তো বলক তাকেলৈকে যাওঁ, আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা কিমান ডাঙৰ গছজোপা 1.5 বিঘা মাটি এইটো হেৰি কৰি আছে। তো বলক একেলগে গৈ থাকোঁ। শিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। শিলা মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে। পথাৰ মাছ আছে উঠি যাব লাগে। ময়ো তাকে খেদি যাওঁ, সূতা কাটি গলেও তোৰেই ঘৰ পাওঁ। শিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। শিলা মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই মনৰ আশে পাশে। ফাইনেলি আহি পালোঁ বাবাৰ থান শংকৰ আশ্ৰম। দেখুৱাইছোঁ পৰিৱেশটো। এই গছজোপাই মোটামুটি 1.5 বিঘা মাটি কভাৰ কৰি লৈছে পূৰা। এইটোৱে একদম আমাৰ এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ গছ। আপোনালোকক দেখুৱাইছোঁ, এইটো চাওক, এইটো গছজোপা বাবাৰ থান শংকৰ আশ্ৰমো হয় এইটো এটা। পূৰা 1.5 বিঘা মাটি। বলক আৰু চাই থাকোঁ ভিতৰৰ পৰা। তো এইটোৱে গছজোপা 1.5 বিঘা বুলি যে 1.5 বিঘাটো গোটেই মানে গছজোপা এশকৰ তেনেকুৱা নহয়। গছজোপাৰ ডাল মানে চাৰিওপিনে গৈছে। তো চাৰিওপিনে গৈ যোন মানে একদম ইপিনে শেষত ডাল, সিপিনৰ শেষত ডাল, তো চাৰিওপিনে তো মিলি কভাৰ কৰিছে সি 1.5 বিঘা মাটি। চাওক না, ইয়াত এটা শিপা একদম পৰি পৰি, তাতে এইটো শিপা পৰি পৰি চব পূৰা ডাঙৰ ডাঙৰ হৈ আছে। চ' এনেও আহঁত গছৰ আয়ু 400 বছৰ বুলি গম পোৱা যায়। এইটোতে কিমান বছৰ হৈছে গম নাপাওঁ সেইটো মই। চ' এইটো চাওক, এই বাঁহবিলাক যে আছে এইবিলাক পূৰা মানে চাপৰ্ট দি থৈ দিছে আৰু ডালবিলাকক। কিছুমান এইবিলাক ধৰি অলপ নিজে ছাপৰ্টাৰ হৈ গৈছে। তো এইটো এটা, তো এনেকৈ কিছুমানক ছাপৰ্ট দি ৰখা হৈছে। তো এনেকৈ পূৰা 1.5 বিঘা মাটি এইটো এলেকাটো পূৰা কভাৰ কৰি দিছে। এইটো বাবাৰ থান নামেৰে জনাজাত এইখিনি মন্দিৰটো। চ' বাবা আছে ইয়াত, নহ'লে এইটো এনেকুৱা হ'বই নোৱাৰে।
জয় শংকৰ বাবা জয়। অকল দেখিলে গছজোপা এইটো গছে এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ গছ। গুগলত মাৰি দিয়ক কিহত মাৰি দিয়ক এইটোৱে পাই যাব আপোনালোকে। কিন্তু এইটো নলবাৰীৰ পৰা চামতা আহিব লাগিব, তাৰপৰা কিছু 2-3 কিলোমিটাৰমান ভিতৰত। ইয়াত দেখিছে বৃহদাকৰ অসমতে আছে সেই গছজোপা। এছিয়াত ডাঙৰ গছ সকলোতকৈ অসমতে। জয় আই অসম। তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰি দিলোঁ। তো বাই বাই, জয় অসম।